Students, আজি আমি ইয়াত এটা নিশাৰ বাবে কেম্প কৰিবলৈ আহিছো সেই হেতু তোমালোকে একো উৎপাদ নকৰিবা আৰু আমাৰ পাৰমিশন নোলোৱাকৈ কলৈকো নাযাবা আৰু চকীদাৰদা আপুনি হেতক ভালকৈ মন দি থাকিব হ'ব স্যাৰ মই বাৰু হেতক চাই থাকিম হ'ব স্যাৰ আমি বাৰু আপোনাৰ পাৰমিশন নোলোৱাকৈ কলৈকো নাযাওঁ স্যাৰ আমি কলৈকো নাযাওঁ ঠিক আছে তেন্তে এতিয়া তোমালোক যোৱা আৰু নিজৰ কেম্পবোৰ সাজাগৈ আৰু জংঘলৰ পৰা খৰি আদি সেইবিলাক লৈ কেম্পটো সাজিবা হ'ব স্যাৰ এতিয়া আমি ইয়াৰ পৰা আহিছো স্যাৰ চকীদাৰদা এহেঁতি ইয়াৰ পৰা অচাৰ কৰি গ'ল হয় কিন্তু মোৰ আকৌ এহেঁতৰ ওপৰত সন্দেহ আছে দেই এহেঁতি যিহে অঘাইতন গীতা কি কৰে একদম ঠিক নাই দেই বিশেষকৈ আমাৰ মিণ্টু আৰু চিন্তি এহেঁতগীটাৰ ওপৰত ভালকৈ চকু ৰাখিবা দেই হ'ব স্যাৰ মই বাৰু ৰাখিম চিন্তি শুন ইয়াত আমাৰ এনেই থাকি বৰ আমনি লাগিছে বৈ কিবা এটা দুষ্টামি কৰো মিনটো দেখোন ঘপককে ওলাই দিলি মই দেখাই নাছিলো মইতো সেইটোকে কম বুলি ভাবি আছিলো বৈ কিবা এটা ভাবো আমি যদি চবকে জিতি কৰি পেলাই ভূতৰ ভয় খুৱাওঁ তেতিয়া কেনেকুৱা হ'ব বাৰু তই ঠিক কথাই কৈছ এতিয়া আমাৰ ছাৰ আৰু চকীদাৰ আৰু বাকী আমাৰ বন্ধুবিলাকেও ভয় খাই যাব মস্তি হ'ব একদম বৈ তেন্তে সেইটোকে কৰোঁ কিবা ভূতৰ নিচিনা দেখিবলগীয়া কিবা পাওঁ নেকি চাওঁ পালেই সেইবিলাক পিন্ধি ল'ম ময়ো চাওঁ আৰু আছে নেকি ক'ৰবাত পাওঁ যদি চিন্তি ক'ত গলি মই কি আনিছো চাহিচোন চাহ কেলে ইমানকে চিৰিয়াছ কি আনিছ পটককে দেখুওৱা মই অনা নাই নহ'লে আকৌ তই পোককেনে নাহিবি নহয় মই সেই বস্তুটো সেইখিনিতে থৈ দিছো কি বস্তুনো এই ডাঙৰ বগা কাগজ এখন কাপোৰ এখন মই মানে মাৰ্কা পেন এটাও লৈ আহিছো তাতে আমি ভূতৰ নিচিনা ভয়ানক চকুবিলাক আঁকি চবকে ভয় খুৱাম দেই বিৰাট মস্তি হ'বচোন বৈ আমি সেইটো পিন্ধি লওঁগৈ মইহে পিন্ধিম আকৌ তই আকৌ আঁতৰৰ পৰা শব্দবিলাক দি থাকিবি আৰু তই চাই থাকিবি আৰু কাকো নকবি আকৌ কথাটো হ'ব তই যি কৰ মই তাকে কৰিম চিন্তি মোক কেনেকুৱা লাগিছে ময়ে ভয় খাই গৈছিলো তোক চালিয়া লাগিছে এইটো দেখিলে চবেই ভয় খাই যাব মই শুই গছজোপা তলতে লুকাই থাকোঁগে আৰু তই সেইখিনিতে লুকাই থাকিবি বৈ ষ্টুডেণ্টছ তোমালোকচোন চব ইয়াতে আছা কিন্তু মিণ্টু আৰু চিন্তু কলৈ গ'ল তোমালোকে দেখিছিলানে নাই বাৰু এহেঁতিচোন ইয়াত নাই ছাৰ আমিও তেহেঁতক নাই দেখা তেহেঁত দুটা অথনিয়ে ক'বলৈ গৈছিলে জানো কলৈ গ'ল ছাৰ এহেঁতি কি দেখি পলালে ইয়াত চাওঁচোন বাৰু পিছফালে কি আছে ছাৰ এইটো দেখোন ভূত পলাওক কলৈ পলাও এইটো কোনো ভূত নহয় ইয়াৰ মই এতিয়াই মুখা খুলি আছো চকীদাৰ এইটো দেখোন পলালে ইয়াক ধৰক ছাৰ মোৰ ভূতলৈ বৰ ভয় লাগে মই ধৰিব নোৱাৰো দেই এইটো কোনো ভূত নহয় মই ধৰি আছোগৈ ৰ'ব ইয়াক চকীদাৰ দেখিলেনে আমাৰ আচল ভূতটো এইটো চিন্তু ক আৰু চিন্তি ক'ত আছে ক সেই দুটাৰ খেলা দেখিছা সিহঁতকেইটা মানে বৰ বদমাছ দেই ছাৰ এতিয়াই সিহঁতৰ ঘৰলৈ ফোন কৰক হেল্ল' শুনিছেনে মই মিণ্টুহঁতৰ প্ৰিন্সিপালে কৈছোঁ এহেঁতি বৰ বদমাছি কৰিছে এহেঁতক এতিয়াই আমি ঘৰলৈ পঠিয়াম নে এহেঁতক ইয়াতেই পিটন দিয়া যায় ছাৰ মোক একো নকৰিব মই একো দুখ কৰা নাই হ'ব তোক বাৰু এইবাৰৰ কাৰণে ক্ষমা কৰিছোঁ আৰু নেক্সট টাইম যদি তই এনেকুৱা কৰ চাবি আকৌ মিণ্টুৰ মাক ৰাখিছোঁ দেই এতিয়া
তই বাৰু ইয়াত আছো ঠিকেই আছে কিন্তু চিন্তি কলৈ গ'ল জানো ছাৰ তাই কলৈ গ'ল তাই গছজোপাৰ ইপিনেই আছিলে বচোৱা মোক কচাওচি ভূতে ধৰি লৈ গৈছে